জাবৰটো বহুত আছে, প্লাষ্টিক চিলাইছে, মই নিজে খোজ কাঢ়িছোঁ প্লাষ্টিক অংশত আছে গোটেই এৰিয়াটো। ইয়াতেতো দুনিয়াৰ জাবৰ 3 ট্ৰাকমান জাবৰে পেলাইছে। আৰু কি চেণ্ডেল এটা মোৰ পালোঁ, এটা মোৰ অবিনাশৰ পালোঁ, 2টা চেণ্ডেল পাইছোঁ। মোৰ মনে কৈছে মোৰ চলিটো আছে। মই যেতিয়া যিখিনি জাগাত মই আছিলোঁ সেইখিনি জাগালৈ মই এইখিনি লৈ আহিছোঁ। অবিনাশ মোৰ পৰা বেছি ডিষ্টেঞ্চ নাছিল, 4 ফুটমান ডিষ্টেঞ্চ আছিল। তো মই এইখিনি লৈ আহিছোঁ, সি গ'লে কিমানখিনি যাব আৰু খুব হ'লে 100 ফুট যাব। 100 ফুটৰ ভিতৰত এইখিনি চালে মই এইখিনি আশা কৰিছোঁ এইখিনি ভিতৰতে আছে। আপুনি চেণ্ডেল পাত পাইছে, যিহেতু চেণ্ডেল পাত পাইছে, আশা কৰিছে ইয়াতে আছে। নাই, খান্দিছে, পূৰা খান্দাটো পূৰা ক্লিয়াৰ হোৱা নাই, কমপ্লিট হোৱা নাই। তো সিহঁতে যিখিনি জাবৰ দেখা হয় জাবৰখিনি উঠাই এইখিনি চাইড কৰিছে, চাইড কৰি এইখিনি জেগা চালে তাতে নাই। আজি আৰু কি চিষ্টেমত বা কৰে সিহঁতৰ চিষ্টেমত সিহঁতে ভিতৰত কিমান দূৰলৈকে খান্দিছে? ভিতৰলৈ সেইফালে খান্দা নাই, খালি এইখিনি খান্দিছে, মানে সন্মুখৰখিনি। ৰাতি আপোনাৰ লগত ইয়াতে আৰক্ষী আছিল নে, পুলিচ আছিল নে ইয়াতে? আৰক্ষী আছিল মোৰ লগত, আৰু মই ইয়াতে শুই আছোঁ, আৰক্ষী ইয়াতে আছিল। আপুনি গোটেই নিশাটো ইয়াতে কটাইছে? গোটেই নিশাটো মই ইয়াতে আছোঁ। কিবা মনত এতিয়াও আপোনাৰ কিবা শংকা আছে যে আপোনাৰ সন্দেহ আছে নেকি? কিবা এনেকুৱা হৈছে নেকি আৰু কিবা কৰিব লাগিব বুলি আপুনি ভাবি আছে নেকি, যে কি কৰিলে পোৱা যাব? মনত কি কৈ আছে? পোৱাটো যাব, চিষ্টেমত যাব লাগিব। চিষ্টেমখিনি একদম একজেক্টলি হোৱা নাই। তো ইয়াতে চিষ্টেমেদি বস্তুখিনি বনোৱা হৈছে, নলাটো চিষ্টেমেদি বনোৱা হৈছে। নলাটো এনেকুৱা নহয় গাঁৱৰ দৰে পথাৰ কাটি কিবা সেনেকুৱা বনোৱা নহয়, নলাটো চিষ্টেমত বনোৱা হৈছে। নলাটো চিষ্টেমখিনি গোটেইখিনি আছে সিহঁতৰ তাতে, আৰু সেই চিষ্টেমতে যদি যায়, মই চিষ্টেমেদি মই অলপ ভাল পাওঁ। আৰু মই সেনেকৈ চিষ্টেমত নলা বনাইছে, চিষ্টেমত ক'ৰ পৰা ক'ত গৈছে, কিয় গৈছে, কোনখিনি ঠাই গৈছে, সেইখিনি বস্তুটো চালে মোৰ পুত্ৰ ইয়াখিনিৰ ভিতৰতে আছে। বালিও আপুনি ভিতৰত বহুত বালি, মোটামুটি মোৰ কঁকালকলৈকে, খোজ দিলে কঁকালকলৈকে বালি আছে। আৰু মোৰ সন্দেহ তাৰমানে মই যিখিনি আৰু এইখিনিৰ পৰা মই যিখিনি য'ত পৰিছোঁ এইখিনিলৈ মই নালাই গৈছোঁ, এইখিনি যোৱাক লৈ মই তাক অনুভৱ কৰোঁ। যেতিয়া য'ত খোজ দিওঁ টাৰ্ণিংবিলাকত তাতে মোটামুটি বালি কঁকাললৈকে বালি আছে। NDRFৰ দলৰ ওপৰত আপোনাক বিশ্বাস আছে নাই যে উদ্ধাৰকাৰী দলে আপোনাৰ পুত্ৰক অবিনাশক উদ্ধাৰ কৰিব পাৰিব বুলি? নাই, আশা আছে সিহঁতে পাৰিব, এইখিনি কৰিব। কিন্তু সিহঁতৰো আৰু বহুত থাকেতো, এটা বিভাগ নহয়, দুনিয়াৰ বিভাগ আছে, ৰাস্তাৰ বিভাগ বেলেগ, ইয়াৰে বিভাগ বেলেগ, চব বিভাগবিলাক লগ হ'লে সিহঁতে পাৰিব নিশ্চয়, মোৰ আশা আছে। নাই, সেইখিনি পজিশ্যনটো একচুৱেলি কেনেকৈ আছিল আপোনাৰ ধৰক, যোনটো টাইম 9টা টাইম আছিল, 9টাৰ সেইটো টাইমত কাৰেণ্ট নাছিল, বৰষুণ কাৰেণ্ট নাই। আৰু আন্ধাৰত তাৰমানে মই যেতিয়া অবিনাশক ধৰিব গ'লোঁ, মই অবিনাশৰ লগত মই একেলগে পানীতে পৰি গ'লোঁ। পানীত পৰাৰ পিছত এনেকৈ চিধা আহি আছোঁ, তাৰ লগত ভাই মই আহি আছোঁ। তাক মই যেতিয়া 4 ফুটমান দেখা পালোঁ, তাৰপিছত আৰু তাক মই দেখা পোৱা নাই। তো সেনেকৈ কৰি আগুৱাই গৈ মই আহি কোণাটোত উঠিলোঁ, অবিনাশে এইফালে আগুৱাই গৈছে। তাৰমানে ইয়াৰ পৰা কিমান যাব, বেছি দূৰ যোৱা। এই আছিল পিতৃৰ ভাষ্য। 2টা নিশা পাৰ হ'ল, 2টা নিশাৰ পাছতো উদ্ধাৰ হোৱা নাই 8 বছৰীয়া শিশু অবিনাশ চৰকাৰ। আৰু নিজৰ সন্তানক বিচাৰি এতিয়া হাহাকাৰ কৰি ফুৰিছে পিতৃ মাতৃয়ে, নলাই বিচাৰি ঘূৰি ফুৰিছে অবিনাশৰ পিতৃয়ে। আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছোঁ। SDRF, NDRF বাহিনীয়েও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে অহা মুষলধাৰ বৰষুণৰ ফলত যি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল গুৱাহাটী মহানগৰীত, আৰু তাৰ পাছতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছিল। এনে এক মৰ্মান্তিক ঘটনা যি ৰাজ্য কঁপাই গৈছে। নিজৰ 8 বছৰীয়া সন্তানক বিচাৰি এতিয়া নলাই নৰ্দমাই এনেদৰে হাহাকাৰ কৰিছে পিতৃয়ে। কান্দি আৱলি বাৱলি হৈ পৰিছে মাতৃ, আৰু এতিয়া সকলোৱে প্ৰাৰ্থনা কৰিছে সোনকালে যাতে উদ্ধাৰ হয় অবিনাশ। এই পৰ্যন্ত কিন্তু কোনো সন্ধান উলিয়াব পৰা নাই অবিনাশৰ, আৰু এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। নিউজ ডেস্ক ৰিপৰ্ট, দৈতাতিত অসম।